বন্ধু বান্ধৱীসকল আজি আকৌ আহিছো আপোনালোকৰ মাজত অন্য এটা নতুন ভিডিঅ' লৈ आप मुस्कुरा क्यों रहे हैं বন্ধু বান্ধৱীসকল আজিৰ দিনটো বহুতে ঠাণ্ডা হৈ আছে মানে ৰ'দো দিয়া নাই বৰষুণ দিয়া নাই বতৰটো ডাৱৰীয়া হৈ আছে গতিকে ৰুমৰ পৰা মানে মোৰ কেম্পৰ পৰা মই বেছি দূৰ যাব পৰা নাই ঠাণ্ডা বাইক চাইকো চলাব পৰা নাই সেইকাৰণে বোলো ভাবিছোঁ অকণমান ৰুমৰ পৰা আঁতৰত আহি এনে সৰু মৰু ব্লগ এটা বনাই দিওঁ বুলি সেইকাৰণে ওলাই আহিছোঁ এতিয়া এই অকণমান আগত গৈ কেনে এই অকণমান এইটো গছজোপা যে আছে সেইখিনিৰ পৰা এটা মানে ধুনীয়া এটা চিনাৰী দেখি পায় মানে চিনাৰীটো নহয় এইটো ৰাস্তাটোৱে 4-5টামান দেখি পায় কি ধুনীয়া একদম টেৰা বেকা এছ টাৰ্ণিং নে ইউ টাৰ্ণিং নে কি টাৰ্ণিং নে জিৰ' টাৰ্ণিং একদম ধৰিব নোৱাৰে একদম মানে ধুনীয়া লাগে চাই একদম মই গতিকে আপোনালোকক সেইটোৱে দেখুৱাব গৈ আছোঁ বান্ধৱীসকল আজি কিয় জানো ইমান ঠাণ্ডা লাগিছে বেলেগ দিন দেখোন ইমান ঠাণ্ডা নালাগে নিজে অনুভৱ কৰিব নিজে মানে অন্য দিন অনুভৱ নহয় ইমান ঠাণ্ডা হোৱা বুলিয়ে কিন্তু আজি যে ইমান অনুভৱ হৈছে ইমান যে ঠাণ্ডা লাগিছে একদম মানে বহুত ঠাণ্ডা লাগে জুই জ্বলাই একদম পুৱাই থাকিব নিছে বুঢ়া বুঢ়ীৰ দৰে কিন্তু জুই পোৱালে যে এটা সমস্যা হয় ডেকা ল'ৰাৰ বা গাভৰু ছোৱালী মানে প্ৰত্যেকজন মানুহৰ হাত ভৰি স্কিনবোৰ বেয়া হৈ যায় স্কিনবোৰ ফাটে সেইকাৰণে জুইটো নোপাওঁ নহ'লে জুই জ্বলাবলগীয়া একদম ধুনীয়া জেগা মানে খৰি এভেইলেবলটো পাহাৰ এৰিয়াত আছোঁ এয়া পাহাৰ ওচৰতে পাহাৰ আছে লাগি থকা পাহাৰখন ইমান ডাঙৰ ইমান গছ গছনি এইবোৰ শুকান ডাল ঢেৰ আছে এইবোৰ শুকান ডাল এইবোৰ কাটি কুটি জ্বলাই দিলেও এইবোৰ জুই জ্বলোৱা দাগি ইয়াত কিছুমানে আহে এনে পাৰ্টি চাৰ্টি খাব পাৰ্টি খোৱা প্লেচ নহয় তথাপিও আৰু দূৰৰ পৰা ট্ৰিপত আহিলে মানে সিহঁতে আহি এনে মাছ মাংস জ্বলাই ৰষ্টিং বনাই বিয়েৰ চিয়েৰ পূৰা ধামাকা মাৰি যায় এইটো জেগাতে এদিন ময়ো খাম মোৰ এই লগৰজন এইজন এওঁ আহিব মোৰ লগত খাব দুটাই মিলি পূৰা এনজয় কৰি খাম আৰু পূৰা সৰু আজিকালি 300-400 টকাত স্পীকাৰ পায় নহয় স্পীকাৰটো আনি ব্ৰইলাৰ মাংস আনি বেছি নানো 1 পোৱামান আনি 2টা বিয়েৰ আনিম দুজনৰ কাৰণে 1 পোৱা মাংস এভেইলেবল একদম যে কৈছিলোঁ ৰাস্তাবোৰ এইটো এটা ৰাস্তা হৈ গ'ল এইটো এটা হৈ গ'ল এইটো হৈ গ'ল মই এতিয়া জুম কৰি দেখুৱাম বাৰু কেনেকৈ যায় এইটো ৰাস্তা গৈ কিনে ইয়াত ওলাইছে ইয়াত তাৰপিছত আকৌ এটা টাৰ্ণিং লৈছে এই পাহাৰ এইটো ওখ পাহাৰটো এইটো মই জুম কৰি দেখুৱাম এই ওখ পাহাৰটো ইফালেদি এনেকৈ সোমাই গৈছে এনেকৈ সোমাই আকৌ এইফালেদি এনেকৈ ওলাই আহিছে এনেকৈ ওলাই গৈছে তাৰপিছত গৈছে এই ইয়াত সোমাইছে আকৌ ইফালে সোমাই তাৰপিছত আকৌ ইফালে ওলাই কিনে এইটো মই দেখুৱাই দিম বাৰু আৰু ওচৰত জুম কৰি দেখুৱাম এইটো ৰাস্তাটো তাত ওলাইছে এইটো এই পাহাৰখন নাই গছ গছনি কাটি চাফা জুম কৰি দেখুৱাম বাৰু গছ গছনি কাটি চাফা একোৱেই নাই মানে এটা জংঘল এটা বন পৰ্যন্ত নাই গোটেই কাটি কুটি জ্বলাই মেলি শেষ কৰি দিছে এতিয়া তাত কি অৰুণাচলত LIC খেতি খুব হয় এই LIC খেতি কৰিব বোলে গতিকে আজি ভিউজবোৰ ইমানে ভাল লাগিলে এতিয়া আৰু ভাল লাগিলে লাইক দিব বেয়া লাগিলে ডিছলাইক দিব মই ভিউজবোৰ যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম এইয়া কিমান লেতেৰা হৈ আছে এইবোৰ জেগাত ভিডিঅ' বনাব হ'লে DSLR নহ'লে বা ড্ৰোন লাগে যদি DSLR হয় একদম দূৰৰ বস্তু জুমিং কৰি হ'লে একদম ধুনীয়া প্লেচ মানে ধুনীয়া একদম চাফা দেখি পায় আৰু ড্ৰোন হ'লে মানে এই ওপৰৰ বস্তুবোৰ কি মানে পাহাৰৰ ওপৰত কি ধৰণৰ কাটি মানে গছ গছনিবোৰ এইবোৰ কি সুন্দৰভাৱে দেখি পাব আছিলে গতিকে মোৰ DSLRও নাই গবৰও নাই ড্ৰোনো নাই গতিকে পইচা আছে যাৰ তাকে চবে চিনি পায় এই Samsung Galaxy A23 মোবাইলটোৰ পৰাই ভিডিঅ'সমূহ বনাবলগীয়া হৈছে because I know somewhere deep down in my heart গতিকে আপোনালোকে মোক আশীৰ্বাদ দিয়ক মৰম দিয়ক बेबी पहले म्यूजिक बजाना यार
कार में म्यूजिक बजा नाचूंगी कार में म्यूजिक बजा नाचूंगी হেল্ল' বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানে কিবা এই লগৰজনে কিবা ক'ব বোলে হেল্ল' গাইজ আপোনালোকে ভিডিঅ'টো চাই আছে যদি কমেণ্টত কৈ দিব কেনেকৈ আছে আৰু এই লাইক ভাল লাগিছে যদি কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তাকে ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিব আমাৰ এই লগৰজনৰ MS কি মোৰ চেনেলৰ নাম কি মোৰ চেনেলৰ নামটো MS ব্লগ আছাম আপোনালোকে চাব হ'ব এতিয়া ধন্যবাদ खत्म बाय बाय टाटा गुड बाय गया